ছয় তাৰিখে ৰাসৰ লগত সংগতি ৰাখি আমি এই গৰ্ডন খেলপথাৰতে 6 সহস্ৰাধিক যুৱক যুৱতীৰ দ্বাৰা আমি জুবিন গাৰ্গৰ প্ৰায় 20টা যুগজয়ী জ্ঞান একেলগ কৰি আমি আধা ঘণ্টা সময় গোৱাৰ এটা ব্যৱস্থা কৰিছোঁ। দিগন্ত ভাৰতী ডাঙৰীয়াই ইয়াৰ গোটেই পৰিকল্পনা কৰিছে আৰু সকলোৱে প্ৰায় আধা ঘণ্টা সময় জুবিন গাৰ্গ ডাঙৰীয়াৰ অত্যন্ত প্ৰিয় 20টা গান একেলগে গাব আৰু ইয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি আমাৰ এক শ্ৰদ্ধাঞ্জলি হ'ব আৰু নলবাৰীৰ নতুন প্ৰজন্ম জুবিন গাৰ্গ ডাঙৰীয়াৰ এই সময়তে এই ধৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব। গতিকে মই ভাবোঁ যে ৰাসৰ লগত হৰি মন্দিৰ সমিতিয়ে যিটো পৰিকল্পনা কৰিছে এই পৰিকল্পনাই জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি এটা প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব। নলবাৰীৰ গৰ্ডন খেলপথাৰত এটা ব্যতিক্ৰমী অনুষ্ঠানৰ আমি আখৰাত ব্যস্ত আছোঁ। আটাইবোৰ নলবাৰী জিলাৰ বিশেষকৈ বৃহত্তৰ নলবাৰীৰ শিল্পী কলা কুশলী আটাইখিনি ইয়াতে সমবেত হৈছে। প্ৰায়খিনি পবিত্ৰ হৰি মন্দিৰ নলবাৰীৰ উদ্যোগত এইবাৰ এই ৰাসৰ আৰম্ভণিতেই জুবিন গাৰ্গৰ প্ৰতি আমাৰ যি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই অকাল বিয়োগৰ